ক'ত যায় খুৰীহঁত? গছ পুলি ৰুৱেগে নেকি? ময়ো যাওঁ, ৰ'ব। মাটি অলপ লাগিছিলে পুলিকেইটাত। হ'ব দে এনেকৈ বাচিব ভগৱানৰ হেৰি আছে এইখিনি পাইছোঁহি আমি এতিয়া ৰুই। এই ঘৰৰ ওচৰ পাইছোঁহি আমি। এইয়া খুৰীদেউহঁত আছে, বৰমা আছে, নবৌ আছে। এইপিনে আহি আছে ৰাইজ। মানুহকেইজনীয়ে বৰ কষ্ট কৰিছে দেই, খাবলৈহে পায় নে নাপায়। আজি গছ পুলি ৰোপণ কৰিলোঁ বুলি ন? সেইটো লৈ যাব লাগে নে কি? নমস্কাৰ, আজি লখিমী আত্মসহায়ক গোটৰ আমাৰ 10গৰাকী সদস্যা উপস্থিত থাকি আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। আমাৰ নাজান চুক তিনিআলিতে আজি বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰা হয়। এতিয়া বৰ্তমান শেষ হৈছেগৈ। আমাৰ এই তিনিআলিতে আজি 15টামান গছ পুলি ৰোপণ কৰা হয়। আমাৰ 10গৰাকী সদস্যাই উপস্থিত থাকে। কিয়নো এতিয়া ক্ৰমান্বয়ে পৰিৱেশ প্ৰদূষণ হ'বলৈ ধৰিছে আৰু গছ পুলি ৰোপণ কৰাটো আমাৰ অক্সিজেনৰ কাৰণে বহুতে প্ৰয়োজন। বৰ্তমান এই 2 বছৰ কৰোণা কালত মানুহে বাৰুকৈ প্ৰদূষণৰ অভাৱ অনুভৱ কৰিছে। সেইকাৰণে যিহেতু অক্সিজেনৰ কাৰণে আমাৰ আজি সকলো মহিলাই সজাগ হৈ পিনি গছপুলি ৰোপণ কৰিবলৈ আহে। আজি সৰুকৈ সেয়া আমি গছপুলি ৰোপণ কৰোঁ।